নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল জেবাস কিচেনলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ ওচৰলৈ এক নিদিয়াকৈ এটা চকলেট কাপকেক ৰেচিপি আনিছো মই গেছতে বনাইছো ওভেন ইউজ কৰা নাই ৰেচিপিটো সম্পূৰ্ণকৈ চাব ঘৰত ট্ৰাই কৰি চাব আহক এতিয়া আমি ৰেচিপিটো চাওঁ এয়া মই এক বাটি ময়দা লৈছো আধা বাটি কোকো পাউডাৰ আৰু আধা বাটি মই চেনি গুড়ি লৈছো কোকো পাউডাৰ আৰু চেনি গুড়িখিনি মই সমান লৈছো বাটিকিটা মই একে লৈছো যাতে আপোনাকে ধৰিব পাৰে 2 চামুচ মিল্ক পাউডাৰ অলপমান নিমখ বেকিং সোডা আৰু বেকিং পাউডাৰ এফালে মই গাখীৰ লৈছো গাখীৰখিনি নৰ্মেল টেম্পাৰেচাৰৰ হয় গৰমো নহয় বহুত বা ঠাণ্ডাও নহয় বহুত ডাৰ্ক চকলেট বাটাৰ অলপ গলাই লৈছো কাজু মিহি মিহিকৈ কাটি লৈছো আৰু ভ্যানিলা এসেন্স এয়া মই প্ৰথম পাউডাৰটো বনাই লৈছো এতিয়া মই প্ৰথম এক বাটি ময়দা দিলু আধা বাটি কোকো পাউডাৰ এখিনি প্ৰথমতে মিক্স কৰি লৈছো এতিয়া মই ইয়াতে চেনি গুড়ি দিছো মই মিক্সিত মাৰি দিছো আৰু মই কোকো পাউডাৰ সমান জোখৰে চেনি দিছো 2 চামুচ মিল্ক পাউডাৰ আকৌ এখিনি মই মিহলাই লৈছো এতিয়া একদম অকমান নিমখটো একদম অকমান দিব আৰু নিমখটোৱে মিঠাৰ ফ্লেভাৰটো বহুত ধুনিয়া কৰে এটো কাৰণে দিব লাগে সৰু চামুচে আধা চামুচ মই বেকিং সোডা দিছো আৰু সৰু চামুচে মই 1 চামুচ বেকিং পাউডাৰ দিছো এখিনি আকৌ মই মিহলাই লৈছো এয়া মো পাউডাৰটো বনোৱা হৈ গল এতিয়া লিকুইডটো বনাই লৈছো এয়া গাখীৰখিনি দি লৈছো প্ৰথম তাতে বাটাৰ অলপমান আধা বাটি মান হ'ব আপোনাকে ৰিফাইনও ইউজ কৰিব পাৰে ৰিফাইনটো দিও ভাল লাগে খাবলে আধা চামুচৰ জোখৰ মই ভ্যানিলা এসেন্স দিছো আকৌ মিহলাই লৈছো এতিয়া মই অলপ অলপকৈ পাউডাৰটো দি যাম গুটেখিনি একেলগে নিদিব অলপ অলপকৈ দিব তেতিয়া ভালকে মিহলি হয় দেখুৱা ধৰণে আপোনালোকে অলপ অলপকৈ দি মিহলাই থাকিব দেখিছে পেষ্টটো ধুনিয়াকৈ মিহলি হৈ গৈছে ভালকৈ লৰাব যাতে ধুনিয়া স্মুথ পেষ্ট হয় তেতিয়া কাপকেকটো কোমল হয় খাবলে এনেকৈ আপোনালোকে 5 মিনিট মান ভালকৈ মিহলাব দেখিছে পেষ্টটো ধুনিয়া হৈছে এতিয়া মই ইয়াতে অলপমান মিহি মিহিকৈ কাজু কাটি দিছো আকৌ মিহলাই লৈছো এয়া আমাৰ বেটাৰটো ৰেডি হৈ গল এতিয়া মই কাপকিটাত অকন ৰিফাইন অইল হানি লৈছো তেতিয়া কাপত কেকটো লাগি নধৰে এনেকৈ মই গুটেকিটা কাপত লগাই ললো এতিয়া মই বেটাৰটো দি গৈছো আপোনালোকে যেনেকুৱা কাপে নলয় খালি কাপৰ আধা দিব কাৰণ কেকটো ফুলি যায় মই এই কাপকিটা আধা জোখত দিছো এতিয়া মই ইয়াতে ডাৰ্ক চকলেট এডোখৰ এডোখৰ দি দিছো
গোটেইডোখৰ সোমাই নিদিব অলপকৈ ওলুৱাই ৰাখিব বেক হ'লে নিজে নিজে সোমাই যায় আৰু ধুনীয়া চকলেট ফ্লেভাৰ এটা আহে সেইটো কাৰণে মই দিছোঁ আপোনালোকে যদি ইচ্ছা কৰে ডেইৰী মিল্ক চকলেটটো দিব পাৰে ওপৰতে অলপ কাজু দি দিছোঁ এয়া আমাৰ ৰেডি হৈ গ'ল এতিয়া বেক কৰিবলৈ মই ডেক্সি এটাত নিমখ দি লৈছোঁ অলপ চাৰিওফালে ভালকৈ নিমখখিনি দি ল'ব নিমখটো আপোনালোকে ৰিইউজো কৰিব পাৰে এতিয়া মই ইয়াৰ ওপৰত ষ্টেণ্ড এডাল দিছোঁ আৰু 10 মিনিটৰ কাৰণে মই প্ৰি হিট কৰিবলৈ দি দিছোঁ এয়া সব গৰম হৈ গ'ল এতিয়া মই ষ্টিলৰ প্লেট এখন দিছোঁ খালি সাৱধানে কৰিব তাৰ ওপৰত মই কাপকেইটা দি দিছোঁ এতিয়া মই 30 to 40 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছোঁ মই এতিয়া টুথপিক এডাল সোমাই চাইছোঁ ভালকৈ হৈ গ'লনে চক অকণো লগা নাই মানে মোৰ কাপকেকটো ৰেডি হৈ গ'ল যদি অকণমান লাগি যায় তেতিয়াহ'লে আপোনালোকে আৰু অকণমান সময় ঢাকনখন মাৰি দিব চাহৰ লগত খাবলৈ খুব ভাল লাগে এই কাপকেকটো দেখিছে কিমান কোমল হৈছে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আশা কৰোঁ আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিলে যে আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ so much